নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগত জনাইছো ছাত্ৰসকল আজিৰ এই ভিডিঅ আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা ছাত্ৰসকলৰ বাবে আজিৰ এই ভিডিঅ অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ছাত্ৰসকল গুৱাহাটী ইউনিভাৰ্চিটি ইতিমধ্যে আজি এখন নটিফিকেশ্যন জাৰি কৰিছে আৰু নটিফিকেশ্যন কি কোৱা হৈছে এই ভিডিঅ তোমালোকক সবিশেষ জনাম আজিৰ এই ভিডিঅটোৰ জৰিয়তে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা ছাত্ৰসকল এতিয়া মই আহিছো গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট অহাৰ পিছত আৰু ইয়াত তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী বা ইউনিভাৰ্চিটি শেল ৰিমেইন ক্লোজড 13 মে 2020 ফৰ 15 ডেজ মানে 15 দিনৰ বাবে স্কুল কলেজ বিলাক 15 দিন আকৌ বন্ধ কৰিছে বুলি ঘোষণা কৰিছে গতিকে নটিফিকেশ্যন কোন হে নটিফিকেশ্যন ডাউনলোড কৰি তোমালোকক ছাত্ৰসকল তোমালোকে নটিফিকেশ্যন কোনলৈ মনোযোগেৰে চোৱা গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰিছে আজি প্ৰকাশ কৰিছে সিগনেচাৰ দিয়া আছে 12 তাৰিখ 5 মাহ 2021 সিগনেচাৰ তোমালোকে দেখিবলৈ পাইছা আৰু ইয়াতে কোৱা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি যেটো কৰোনা ভাইৰাছৰ ভয়ানক পৰিস্থিতি হে পৰিস্থিতিৰ বাবে আকৌ 13 তাৰিখৰ পৰা 15 দিনৰ বাবে স্কুল কলেজ মানে গুৱাহাটী ইউনিভাৰ্চিটি যিমানবোৰ কলেজ আছে কলেজবিলাক 15 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে আৰু লগতে হাউএভাৰ অল এসেনশিয়াল ইমাৰ্জেন্সি সাৰ্ভিসেস উইল ৰান মানে যিবিলাক মানে ইমাৰ্জেন্সি সাৰ্ভিস আছে মানে যিবিলাক গুৰুত্বপূৰ্ণ কাম আছে কামখিনি চলি থাকিব আৰু অনলাইন ক্লাसेस আৰ পাৰমিটেড আৰু অনলাইন যিবিলাক ক্লাছ আছে ক্লাছবিলাক হৈ থাকিব বুলি ঘোষণা কৰিছে হৈ থাকিব বা issued with the approval of the honorable vice chancellor of Guwahati University আৰু Guwahati University vice chancellor জৰিয়তে এপ্ৰুভল কৰা হৈছে আৰু ইয়াত সিগনেচাৰ তোমালোকে দেখিবলৈ পাইছা আৰু এইটো আছিল Guwahati University পৰা নতুন এটা আপডেট আৰু যেটো কলেজ কৰোনা ভাইৰাছৰ ভয়ানক পৰিস্থিতিৰ বাবে আকৌ 15 দিনৰ বাবে কলেজ আৰু স্কুল কলেজ বন্ধ ৰাখিব মানে 15 দিনৰ বাবে আৰু থ্যাংক ইউ আজিৰ বাবে ইমানতে সমাপ্ত কৰিছো